everyone, good morning. Mommy's vlog or another vlog la apnalok সকলোকে স্বাগতম জনাইছো আৰু ভিডিওটো স্টার্ট কৰিছো এতিয়া ৰাতিপুৱা 10:30 বাজিল ভাবিলো কি ভিডিওটো স্টার্ট কৰি দিও দিনটো অকলে ৰুমত থাকি কি কৰিম আপোনালোকৰ লগতে দুই এটা কিবা কিবি শেয়াৰ কৰো সেই কাৰণে ভিডিওটো স্টার্ট কৰি দিলো আৰু কি কৰিম কি নকৰিম দেখুৱাই থাকিম দিনটো আৰু যেহেতুকে আজি ৰাখি বন্ধন হয় সব ঘৰলৈ গৈছে যেহেতুকে আজি উৎসৱ সব ঘৰলৈ গৈছে ৰুমত কোনোৱে নাই আমিও যোৱাৰ কথা আছিল কিছুমান অসুবিধাৰ কাৰণে আমি যাব নোৱাৰিলো সো সেই কাৰণে ৰুমতে আৰু হাজবেণ্ড গ'ল ডিউটিলৈ তেখেতৰ ছুটি নাই মোৰ আজি অফ আছে ডিউটি সো সেই কাৰণে মই ৰুমতে অকলে বোলো কি কৰিম কি নকৰিম ভাবিলো যে কি ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ কিনো কৰিম কিনো নকৰিম দেখুৱাই থাকিম আপোনালোক আহি গ'লো এতিয়া গা পা ধুই বহুত দেৰিয়ে হ'ল 1 বাজিও হ'ল এতিয়া গা পা ধুই কাম বন কৰি আজৰি হৈ আহিলো এতিয়া দুপৰীয়াৰ কিবা এটা ৰান্ধো যেহেতুকে অকলে আছো আৰু প্ৰায়ভাগ আজিকালি মই ৰাতিপুৱাটো খোৱা কমাই দিছোঁ কাৰণ কিয় ইমানে বেছি শকত হৈ গৈছোঁ যে মই ভাবিব নোৱাৰি একো কাপোৰ মোৰ তাত নোহোৱা হৈ গৈছে সেইকাৰণে মানে খোৱাটো কমাই দিছোঁ ৰাতিপুৱা এতিয়া দুপৰীয়াৰ কিবা এটা বনাওঁ মাছ আছে কিবা এনেকৈ বনাই ৰাখিম আৰু অকণমান মোৰ কাৰণে অকলে যেহেতু অকলে আছোঁ অকণ এয়া বনাই ল'লোঁ দুপৰীয়াৰ ভাত আৰু সৰিয়হ আলু দি মাছৰ জোল বনাই ল'লোঁ কিয়নো যেহেতু অকলে আছোঁ আৰু কি বনাই থাকিম আৰু এইখিনিয়ে বনাই ল'লোঁ আৰু বহুত বেছি ভোক লাগিছে সেইকাৰণে আজি মই এইটো ৰেচিপি শ্বেয়াৰ নকৰিলোঁ পিছত ৰেচিপি শ্বেয়াৰ কৰি দিম বাৰু কেনেকৈ বনাইছোঁ মই এতিয়াহে শুই উঠিলোঁ এতিয়া 5টা বাজিব হ'ল 3মান বজাতে শুইছিলোঁ এতিয়াহে শুই উঠি গ'লোঁ আৰু এতিয়া ফ্ৰেছ হ'ম লাহেকৈ ভাবিলোঁ কি আগতে ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ তাৰপিছত আৰু ফ্ৰেছ হৈ ল'ম আৰু যেহেতুকে অকলে আছোঁ কিনো কৰিম আৰু সেই শুই গ'লোঁ ভাবিছোঁ কি আজি অকণমান আপোনালোকক বজাৰৰ ফালে লৈ যাম আৰু মই মানে অকণমান গ্ৰচাৰী বজাৰ কৰিব লগা আছে চ' মানুহ যাম আৰু আপোনালোককো লৈ যাম প্ৰথমে মই ক্লাছৰ পৰা আহি লওঁ 6 বজাত মোৰ ক্লাছ আছে তাৰপিছত ক্লাছৰ পৰা আহি 7 বজাত ওলাই যাম বজাৰলৈকে যেহেতুকে অকলে যাব লাগিব অকলে আছোঁ কোনোৱে নাই ইয়াত চ' মই এতিয়া ফ্ৰেছ হৈ লওঁ তাৰপিছত লগ পাওঁ আপোনালোকক একেলগে বজাৰ যাওঁ ক্লাছৰ পৰা আহি পালোঁ এতিয়া মই 7টা বাজিল আৰু ভাবিছিলোঁ যে বজাৰলৈ যাম আপোনালোককো কৈছিলোঁ যে আপোনালোককো লৈ যাম বুলি কিন্তু এতিয়া মোৰ বজাৰ যোৱা নহ'ব হাজবেণ্ডৰ ফোন আহিছে তেওঁ কিবা এটা কামত ৰাতি বাহিৰত যাব লাগিব চ' তেওঁৰ কাৰণে জল্দি মই এতিয়া ৰুটি বনাব লাগে সেইকাৰণে আৰু এতিয়া বজাৰ যোৱা নহ'ব মই বজাৰ যোৱা নহ'ল যিহেতুকে ভাবিলোঁ কি যে এটা ৰেচিপিয়ে শ্বেয়াৰ কৰি দিওঁ মাছৰ বিলাহীৰ লগত টেঙা মাছৰ ৰেচিপি এটা শ্বেয়াৰ কৰি দিওঁ তাৰ কাৰণে লৈছোঁ মই 3টা বিলাহী মিডিয়াম সাইজৰ আৰু 2টা পিঁয়াজ সৰু বেছি ডাঙৰ নহয় আৰু এটুকুৰ আদা 6-7 ফুটা নহৰু 4টা জলকীয়া এইখিনি মই এতিয়া ধুনীয়াকৈ চাফ কৰি কাটি কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ এয়া কাটি ল'লোঁ এনেকৈ এইখিনি পিঁয়াজ এইখিনি বিলাহী আৰু নহৰু আদা জলকীয়া এইখিনি পিচি ল'লোঁ পাতত এয়াই আৰু বেছি একো নালাগে একো বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ ইয়াত কেৰাহী গৰম হৈ গ'ল এতিয়া ইয়াত দি দিলোঁ মিঠাতেল বেছি ইউজ নকৰোঁ বেছি মিঠাতেল নাখাওঁ মানে আজিকালি কমাই দিছোঁ তেল খোৱাটো টেঙাৰ আঞ্জাত পাঁচফোৰণ দিলে ভাল লাগে কিন্তু এতিয়া মোৰ ওচৰত পাঁচফোৰণ নাই সেয়ে দি দিলোঁ পিঁয়াজ এইখিনিকে ধুনীয়াকৈ লাৰি দিওঁ পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম বেছি ৰঙচুৱা নকৰোঁ বেছি ৰঙচুৱা কৰিলে ভাল নালাগিব বাছ কালাৰটো অহালৈকে ভাজি ল'ম আৰু দেখিছেনে পিঁয়াজখিনি কি ধুনীয়া ব্ৰাউন কালাৰ এটা হৈ আহিছে এতিয়া ইয়াত দি দিম আদা নহৰু পিচি ৰাখিছিলোঁ যে এচামুচৰ জোখেৰে হ'ব এইখিনি দি দিলোঁ এতিয়া ইয়াত কেঁচা গোন্ধ যোৱালৈকে এইখিনি ভাজি ল'ম আদা নহৰুৰ কেঁচা গোন্ধটো গুচি গ'ল এতিয়া ইয়াত দি দিম জোখ অনুসৰি হালধি আৰু দি দিম সোৱাদ অনুসৰি নিমখ বেলেগ মছলা আৰু একোৱেই ব্যৱহাৰ নকৰোঁ এইখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল এতিয়া ইয়াত দি দিম বিলাহীখিনি যিখিনি মই কাটি ৰাখিছিলোঁ বিলাহীখিনি 3টা ধুনীয়াকৈ লৰাই দিম এইখিনি তাৰপিছত
2-3 মিনিটৰ কাৰণে ঢাকন লগাই দিম যাতে বিলাহীখিনি ভিতৰৰ পৰা ধুনীয়াকৈ সিজি আহে। ইয়াত দেখিছেনে ধুনীয়াকৈ বিলাহীখিনি সিজি আহিল। এতিয়া এইখিনি আৰু অকণমান টাইম ভাজি ল'ম যাতে তেল বিৰিঙি আহে আৰু ইয়াৰ বিলাহীৰ কেঁচা গোন্ধটো গুচি যায়। দেখিছেনে এইখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াত দি দিম জোখমতে পানী। জোখমতে পানী দি দিম ইয়াত, যিহেতুকে আমি 3টা মানুহ, মানে এনে আমি 2টাই মানুহ হয়, কিন্তু আজি আৰু এজন আলহী আছে সেইকাৰণে 3টা মানুহ। ইমানটো পানী দিছোঁ আৰু যিহেতুকে ৰুটিৰ লগত খাব এইখিনিয়ে বহুত আৰু ইয়াতকৈ বেছি আৰু পানী ব্যৱহাৰ নকৰোঁ। ইয়াত আপোনালোকে আপোনালোকৰ জোখ অনুসৰি পানী ব্যৱহাৰ কৰিব পাৰিব। যিমানকণ খাই, যদি পনীয়া খাই ভাল পায় পানী বেছি কৰিব, আৰু যদি গ্ৰেভি খাই ভাল পায় তো পানী কম কৰি দিব। আৰু এতিয়া ইয়াত দি দিম ভাজি ৰখা মাছখিনি। এইখিনি মই ৰাতি ভাজিছিলোঁ আৰু এবাৰ ৰাতিপুৱাও ভাজি লৈছোঁ যাতে বেয়া হৈ নাযায়, সেইকাৰণে এতিয়া এইখিনি ইয়াত দি দিম। দি দিলোঁ ইয়াত। এতিয়া এইখিনি 5-ৰ পৰা 10 মিনিট উতলিব দিম, তাৰপিছত আমাৰ হৈ যাব আমাৰ আঞ্জা ৰেডি। আপোনালোকৰ লগত আজি আৰু এটা চাটনি ৰেচিপি শ্বেয়াৰ কৰোঁ। এইটো লাওৰ গুটি হয়। সেইদিনা লাও কিনি আনিছিলোঁ, গুটিকেইটা বোলো পেলাই দিয়াতকৈ চাটনি বনাই খাম। মোৰ বহুত বেছি ভাল লাগে লাওৰ গুটিৰ চাটনি খাই, চ' সেইকাৰণে ৰাখি থৈছিলোঁ। বেছি নাই, কম আছে বহুত ইয়াত। আৰু ইয়াত মই ব্যৱহাৰ কৰিম কেঁচা ধনিয়া। অকণমান শুকাই গৈছে ধনিয়াখিনি, একো নাই বাৰু, বটি দিলে খাই ভাল লাগিব। সেইখিনি মই পাতত পিচি ল'ম। ইয়াত ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিমানটো জ্বলা খাই ভাল পায় সিমানটো ব্যৱহাৰ কৰিব। মই ইয়াত 3টাই ব্যৱহাৰ কৰিছোঁ। 2-4 ফুটা নহৰু ব্যৱহাৰ কৰিছোঁ আৰু অকণমান আদা ব্যৱহাৰ কৰিছোঁ, আৰু এইখিনি ধনিয়া অকণমান, আৰু সোৱাদ অনুসৰি ইয়াত নিমখ দি ল'ম। এয়া ৰেডি হৈ গ'ল আমাৰ মাছ আৰু বিলাহীৰ টেঙা জোল। ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেম অফ কৰি ল'ম। এয়া আমাৰ লাওৰ গুটি আৰু ধনিয়াৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি হয়, আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। আৰু কিন্তু চাটনি সদায় পাতত পিচিয়ে খাব, তেতিয়াহে টেষ্টটো মানে আহে। মিক্সিত পিচি খালে মই টেষ্ট নাপাওঁ, আৰু মোৰ ফালৰ পৰা কৈছোঁ আৰু এইটো আপোনালোকৰ নাজানো আৰু আপোনালোকে ক'ত টেষ্ট পায় কমেণ্ট কৰি জনাব হা। এনেকৈ খাই চাব আৰু কমেণ্ট কৰি জনাব। আৰু যদি হয়তো কোনোবাই বনাই খাই পাইছেও, সেইটো মই নকওঁ, হয়তো কোনোৱে বনাই খাই নাপাবও পাৰে। এনেকৈ যিসকলে খাই পোৱা নাই বনাই খাই চাব, আৰু যিসকলে বনাই খাই পাইছে তেওঁলোকে কমেণ্ট কৰি জনাব খাবলৈ কেনেকুৱা লাগে। ভাত খাই পিনি আজৰি হ'লেও আমি কেতিয়াবা ভাত খালোঁ। বাচন বৰ্তন ধুই ফ্ৰেছ হৈ অলপমান, ইমান বেছি গৰম, ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ লৈ এতিয়া আহি গ'লোঁ। গা ধুব নোৱাৰি, যিহেতু দিনত মই 2বাৰ গা ধুইছোঁ অলৰেডি। বেছি গা ধুলে মোৰ বেমাৰ হৈ যায়, চ' সেই আৰু গা ধোৱা নাই, জাষ্ট এনেই ফ্ৰেছ হৈ ল'লোঁ আৰু চব কাম শেষ। এতিয়া 10টা বজাত হাজবেণ্ড যাব ওলাইছে, কিবা এটা কামৰ কাৰণে ৰাজস্থান যাব লাগিব, চ' এতিয়া যাব ওলাইছে। মনটো বেয়া লাগিছে, কেতিয়া এনেকৈ ৰাতি অকলে থাকি পোৱা নাই মই ইয়াত, আজি ফাৰ্ষ্ট টাইমৰ কাৰণে থাকি আছোঁ। তেওঁক এতিয়া পঠিয়াই লওঁ, আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আজিৰ ৰেচিপিটো ভাল লাগিল তেতিয়াহ'লে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। তেতিয়াহ'লে আজিলৈ আহিছোঁ।